हेलो दोस्तों, वेलकम टू माय यूट्यूब चैनल। मैं आज जाबले लाइছো সোণালী জয়ন্তীক। আহক আমি ভিডিওটা আৰম্ভ কৰো। আজি 25 ডিসেম্বৰ। আজি আপোনালোকে জানে তো আজি কি ক্ৰিসমাস ডে। আজি এটা আইবালো ৰাইজ প্ৰসেছন আৰম্ভ হ'ব এইবাৰ। আপোনালোকে ভিডিওটো চাই থাকক শেষলৈকে। এটা অলপ বহু আৰু প্ৰসেছন কৰাৰ আগতে অলপ ডাঙৰ মানুহবিলাকে অলপ ভাষণ দিব, কিবা কৰিব। আৰু সেইটো মোৰ ককা হয়, এইবাৰ ফুলাম গামোচাৰে শ্ৰদ্ধা জনাব। অলপ ভাষণ দিব আমাৰ ককাকো। আমি ভাষণ শুনি এবাৰ চাহ খাওঁ। চাহ খাই কিনে এবাৰ প্ৰচেছন কৰিব যাওঁ। স্কুলৰে লগ হয়, এই আমি আৰ্ট কৰিবলৈ আহিছোঁ। ইয়াতে আৰ্ট কৰিম। প্ৰথমতে সৰু ল'ৰা ছোৱালীবিলাকক আৰ্ট কৰিব দিব। তাৰপিছত আমাৰ এইবাৰ আমি প্ৰচেছন কৰিব যাওঁ। প্ৰচেছন হোৱাৰ পিছত আমি কৰিম আৰ্ট। যাওঁ বলক আমি প্ৰচেছন কৰিবলৈ। আগত যাওঁ আহক। আগৰ পৰা আপোনালোকক দেখাই দিম আগৰ পৰা কিমান মানুহ আহিছে। পোষ্টাৰখনত কি লেখা আছে শুনিবচোন। সাংস্কৃতিক শোভাযাত্ৰা সাৱতাৰী বাণীকান্ত ক্লাব আৰু পুথিভঁৰালৰ সোণালী জয়ন্তী উদযাপন। আৰু এনেকৈ অলপ যাই পেলাই ঘূৰি আহিব আৰু প্ৰচেছন কৰাৰ আগতে অলপ ভাষণ দিব এইবাৰ। আৰু এই পিছত চাৰে মজালৈ আহিছে চব আপোনালোকে। এতিয়া প্ৰচেছন শেষ হ'ল, চবে বহিছে। এবাৰ চাহ তাহ খাব, এবাৰ ৰচনা ক'ব, কিবা কিবি কৰিব ইয়াতে এইবাৰ মঞ্চত। চাওকচোন এইবিলাক মানুহবিলাকে প্ৰচেছন কৰিব গৈছে। এইবাৰ বহিছে ধুনীয়াকৈ, চাহ খাব।
এতিয়া মই আৰ্ট কৰিবলৈ আহিছোঁ আৰ্ট কৰিম এইবাৰ আৰু সেইটো নীলা চাৰ্ট পিন্ধাতে মই হয় এইবাৰ আৰ্ট কৰিবলৈ আৰম্ভ কৰোঁ এতিয়া আৰ্ট কৰি আহিলোঁ কি বা হয় এতিয়া আকৌ নহয় দেই যি হয় হওক আমাক ইয়াতে কমিটিৰ মানুহে ভাত খাবলৈ দিছে ৰাইজক আৰু ইয়াতে বাণীকান্ত কাকতিৰ বিষয়ে ক'ব দিছে সৰু ল'ৰা ছোৱালীবিলাকক তেনেকৈ লাহে লাহে শেষ হ'ল আৰু এতিয়া গধূলি হ'ল আধুনিক নৃত্য আছে আৰু গায়ক আছে আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ গাইজ আৰু যোনে যোনে আৰ্ট ভাল কৰিছে বা আকস্মিক বক্তৃতা ভাল কৰিছে সিহঁতক মানে পুৰস্কাৰ দিব আৰু ডাঙৰ ডাঙৰ মানুহবিলাকে অলপ ভাষণ দিব এতিয়াও গধূলাই আৰু ফিটা কাটিব ডাঙৰ মানুহে চাই লওক আপোনালোকে এতিয়া ফিটা কাটিব ইয়াৰ আপোনালোকে চাই থাকক আৰু নিপেন বৰুৱা তেখেতসকলক এতিয়া ফিটা কটা হ'ল Bye.
দৈৱকী নন্দন বিফল যৌৱন সফল কৰি দে গোবিন্দ ৰাম কৃষ্ণ তোৰে পৰীক্ষাৰ প্ৰশ্ন ইমানেই কঠিন সহজ কৰি দে তাক দিলি বহল কোবাৰী তাক দিলি প্ৰকাণ্ড গাড়ী তাক দিলি সুন্দৰী নাৰী নিদিয় কিয় তোৰ ফালে দুৰ্বল গতি চিন্তাতী ক্ষতি কপাল ঘটিটো দি তোৰ বেয়া নালাগে কিয় হে ভগৱান হে ভগৱান হে ভগৱান ফুলাই দে কপালখন ফুলাই দে কপালৰ ভিতৰত টকা অকণ ভৰাই দে হে ভগৱান ফুলাই দে কপালখন ফুলাই দে কপালৰ ভিতৰত টকা অকণ ভৰাই দে আৰু এনেকৈ সোণালী জয়ন্তীৰ প্ৰগ্ৰেম চালোঁ আৰু ইয়াতে কিবা ম'ম' খাওঁ আৰু বাই বাই।